Hello guys, welcome back to my YouTube channel. So সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালো। So আজি গৰু বিহু so এটা ভিডিঅ' বনাই আছো, চাই থাকিব ভিডিঅ'টো সকলোৱে। বিহু বিহু লাগিছে, বিহু বিহু লাগিছে, গুণু বিহু বিহু লাগিছে। না 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 সৰু ঢুলীয়া আমাৰ ঢুলীয়া বিহু বিহু লাগিছে। চ' গাইজ এতিয়া আমি অকণমান বজাৰলৈ গৈ আছোঁ। চ' খাৰঘুলিৰ এয়া নদীৰ পাৰে পাৰে গৈ আছোঁ। এটা সুন্দৰ পৰিৱেশ চাই থাকিব ভিডিঅ'টো। চ' গাইজ এয়া খাৰঘুলি বিহু মঞ্চ হয়। ত' কিমান নাচনী ঢুলি আহি আছে এইবোৰ আপোনালোকে দেখিছে, পুৰা একদম বিহু বিহু লাগি গৈছে আৰু গাত। চ' গাইজ এয়া আমি ফাইনেলি ফেঞ্চি বজাৰ আহি পালোঁ। এয়া মানুহখিনিয়ে পুৰা বিহুৰ বজাৰ কৰিব আহিছে সকলোৱে, আমিও কৰিব আহিছোঁ। চাই থাকিব ভিডিঅ'টো। এণ্ড এয়া আমি প্ৰথমত বাবুৰ কাপোৰ চাই আছোঁ। বাবুৰ কাপোৰটো লৈ লওঁ, আমাৰ ভাগিনৰ মোৰ ভাগিনৰ। কাপোৰ চাই আছোঁ, এখন দোকানত সোমালোঁ। ফাইনেলি এইযোৰ কাপোৰ আমাৰ পচন্দ লাগিছে, তো এইযোৰে লৈ ল'ম আৰু। চ' গাইজ বাবুৰ কাৰণে এইযোৰ কাপোৰ লৈ ল'লোঁ আমি। বাৰু এতিয়া পে'মেণ্টটো কৰি আছোঁ। চ' গাইজ আমি বাবুৰ কাপোৰটো লোৱা হ'ল, তো আমাৰ কাৰণে চাই আছোঁ, কিবা কিবি ল'লোঁ বহুত। চ' পিছত দেখাম বাৰু কি কি লৈছোঁ। আৰু সেয়া সৰু বাচ্ছাৰ ফ্ৰক, আৰু বাৰ কাৰণে নাইটি লাগিবলৈ আৰু নাইটি চাই আছোঁ। চ' চাই থাকিব আৰু বজাৰে বজাৰ আৰু। চ' গাইজ বজাৰ কৰি কৰি পূৰা গৰম লাগিছে, সেইকাৰণে ফেনৰ হাৱা খাই আছোঁ আৰু কাপোৰো চাই আছোঁ, ফেনৰ হাৱা খাই আছোঁ। চ' গাইজ ৰ'দত ঘূৰি ঘূৰি ক'লা হৈ গৈছোঁ। এতিয়া কাপোৰৰ বজাৰ কৰা হ'ল, এতিয়া বেলেগ কিবা কিবি কৰি আছোঁ আৰু। চ' গাইজ পূৰা বজাৰ চজাৰ কৰা হ'ল। এতিয়া আমি গৈ আছোঁ, এতিয়া ফেয়াৰৰ জুচ খাই অলপমান গৰমটো ঠাণ্ডা কৰোঁ আৰু গাইজ ঘৰলৈ উভতি আহিলোঁ। এতিয়া গা চা ধুই মই অকণমান ক্ৰীম চিম সানি ল'লোঁ, ইমান গৰম। চ' গা আহি পূৰা ডাইৰেক্ট গা ধুইছোঁ আৰু। চ' গাইজ চুলি ভিজাইছোঁ ন, সেইকাৰণে অলপমান ফেনৰ বতাহত শুকুৱাই আছোঁ আৰু শুকাই লওঁ ফেনৰ বতাহত অলপমান। চ' গাইজ বিহু বুলি কেইটামান ৰিলচ বনাইছোঁ, ইনষ্টাগ্ৰামত চাব, এণ্ড ইউটিউবতো দিছোঁ। চ' শ্বৰ্ট ভিডিঅ'ছ আপোনালোকে চাব। ইনষ্টাত আছে প্ৰতিমা 6170, ফ'ল' কৰিব সকলোৱে। আৰু ফেচবুকত আছে প্ৰতিমা দাস, চ' সকলোৱে ফ'ল' কৰি দিব আৰু মোৰ ভিডিঅ' ফটোবোৰ চাই থাকিব আৰু। চ' সকলোৱে শ্বেয়াৰ কৰিব। পিট পিট গুণ পিট 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 খুন্দা লাগিল, খুন্দা লাগিল গুণ তোমাৰ গাড়ীখন আটাই বহিব ৰ। মই ৰখি দিছোঁ দেই। মই ৰখি দিছোঁ বহা। পিপ 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 খাৰঘুলি খাৰঘুলি জয়পুৰ জয়পুৰ খাৰঘুলি জয়পুৰ উজান বজাৰ নগুণ। খাৰঘুলি জয়পুৰ যাম। কিমান ভাড়া, কিমান ভাড়া গুণ? হা কিমান ভাড়া? পইচা নেদাও, এনে যাম, পইচা নেদাও।
ন এনে যাম আমার গুণ এই বা হাইছা ও মা ধরা ক্যামেরাটা ধরে কি হাত আগুন ক্যামেরাটা ধরে মোর বলে কেন হরে বেটা ও বেটা কি হল কোনো ও কি হল দেউতা একটু দিয়া নাই নেকি গুনু বেটা একদম আমার মরমর গুনু বেটা তো তো গাইস আমার ছাগলীতে ইমান মৰম লগাই তো কাষত আহি পুৰা এটা বহি আছে তাত ইয়া চিৰিত বহি আছে আৰু এনেকে থাকে আমাৰ লগতে এনেকে লাগি থাকে পুৰা একদম উৎপাত কৰি থাকে হাতত কি আনিছা চাবাইছে তামোল তামোল হা এইছে না এইয়া এইয়া তামোল বাকলি খাবই কি করব বাবা তুই বাবা ও বাবা 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 হাদু বাবা তোমার হাদা হাদা বল না হিন্দিতে শোনো ও তাজি সিংহ তেল দিয়া নাই এন্ড হ্যাঁ গধূলি দিবি সিংহ তেল রাতিপুৱা দিব লাগে যা তেল আন ঘৰত সোমাইছা দেখোন মাথা কাৰণে চাপৰ খাই শুই আছে তাই তেল দিব ৰ শিঙত শিঙিটা তেতিয়া দীঘল হ'ব ন শিঙত তেল দিব হা এয়া শিঙত তেল লগাই দিছে কথা শুনে আমাৰ চলিতে এটা শিঙিটা দীঘল হৈ যাব তেতিয়া আপি আৰু সেইটা ক'ত গেল তেল লগাই দিছি দে না এইটো ক'ত তুমি আছা এছ মনে মনে ক'ত তুমি আছা ঐ ঠুঙা খাই আছা হা অতে কিবা আছে নহয় কি আছে তাকে ঠুঙা খাই আছে ঐ দুষ্ট বয় চা ও মাই গড কি নাম নে ও মা এইডাল শুমি নিছে না 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 পলিথিন খাই আছে নিংনে 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 দাও শিঙত তেল দিব শিঙত তেল দিব লাগিব এইটো শিঙত তেল দি আছে বেছি দীঘল হৈ যাব আগৰ গীতাৰ দৰে আৰু পোৱালি কোলাত উঠিলাচোন পোৱালি 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 ও ন আয়ো মুকলি যাতো So guys, বিহু বুলি অকণমান শৰাই আগবঢ়াইছোঁ চ' মই মানে শৰাই যোগাৰ কৰি আছোঁ আৰু চ' বাইদেউ অকণমান ভিডিঅ' কৰি দিলে চ' ভিডিঅ'টো দি দিলোঁ ইয়াতে
আৰু গাইছ এয়া মই চাকি ধূপ জ্বলাই আছোঁ, মানে আমাৰ গুণৰ বসন্ত ওলাইছে, সেইকাৰণে কিবা কিবি নিয়ম পালিব লাগে ন, তাকে আৰু সেইখিনি কৰি আছোঁ। নাজানো নিয়মখিনি পালাত হৈছেনে হোৱা নাই গম নাপাওঁ আৰু তাকে অকণমান যিমানখিনি জানো আৰু কৰিছোঁ আৰু পালন। এইবাৰ মানে বিহু চাব নাপামেই কিজানি, এইটোৰ কাৰণে আমাৰ গুণৰ বসন্ত ওলাইছে। গাইছ তাৰ ফাৰ্ষ্টত জ্বৰ হৈ 2 দিন মেডিকেলত থাকিবলগীয়া হৈ গৈছিল আৰু গাইছ চেলাইন দিব লগা হৈ গৈছিল। এতিয়া জ্বৰটো অকণমান ভাল পাইছে। তাৰপিছত ঘৰত অনাৰ পিছত বসন্তই দেখা দিলে আৰু। হেল্ল' গাইছ, আপোনালোকক বিহুৰ কাপোৰ দেখুৱাম বুলি কৈ আছিলোঁ নহয়, এয়া বাৰু দেখাই আছোঁ কি ল'লোঁ বিহুৰ কাপোৰ, চাই থাকিব। গাইছ এইটো লৈছোঁ মোৰ কাৰণে কুৰ্তা, 2টা লৈছোঁ। এইটো ৰেড কালাৰৰ হয় আৰু এইটো গ্ৰীণ কালাৰৰ হয়, মোৰ হয়। আৰু বাৰ কাৰণে এইটো লৈছোঁ, আৰু এটা আছে। এয়া আমাৰ গুণৰ কাপোৰ। এইটো ইয়াৰে লগত পেণ্ট। কেনেকুৱা লাগিছে জনাব। গুণৰ কাপোৰ মানে এইটো এটা গুণৰে কাপোৰ, এইটো আৰু গৰমত পিন্ধা গুণৰ কাৰণে গেঞ্জি। এইটো লেডিছৰ, কিন্তু আমাৰ গুণকো পিন্ধাম, মানে মৰম লাগিছে সেইকাৰণে আনিছোঁ আৰু বিৰাট মৰম লাগিছে। গুণৰে কাপোৰ বেছি। এইটো এটা গুণৰ গেঞ্জি, 2টা আনিছোঁ এনেকুৱা। আৰু এইটো গুণৰ কাৰণে 2টা আনিছোঁ। আৰু বাই 2যোৰ মেখেলা চাদৰ লৈছে, পিন্ধিলে দেখা পাব দিয়ক পিছত। আৰু এয়া আমাৰ লেগিংছ হয়, 3টা লৈছোঁ, ব্লেক, গল্ডেন আৰু হোৱাইট। আৰু দুপাট্টা চুইদাৰকেইটাৰ লগত পিন্ধিব লাগিব ন। আৰু গাইছ এয়া টপ লৈছোঁ মোৰ কাৰণে, কেনেকুৱা লাগিছে জনাব। এইখিনিয়ে কাপোৰ আমাৰ বজাৰ। কেনেকুৱা লাগিছে জনাব, কাপোৰখিনি পিন্ধিলে দেখা পাব। আজিলৈ বিদায়, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। গাইছ ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰি দিব, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব সকলোৱে। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই বাই, বাই 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 বাই, কোৱা ইফালে বাই বাই বাই।